আমাৰ UPPL দলৰ পাৰ্টি কমিটিৰ মানে বিষয়ববীয়া ৰিচাপলটো আমাৰ সিদ্ধান্ত এটা আছে আৰু সেই হিচাপে আজি ওদালগুৰি জিলা আৰু আমাৰ ভেৰগাঁও জিলাৰ দুটা ডিষ্ট্ৰিক্ট কমিটিৰ বডিটো ৰিচাপল হৈ গৈছে। আমাৰ ভেৰগাঁও জিলাৰ কাৰণে নিৰ্মল বড়ো তেখেতক সভাপতি হিচাপে দিয়া হৈছে আৰু জেনেৰেল ছেক্ৰেটাৰীত আমাৰ দুজন আছে সংবিধান হিচাপে। এডমিনিষ্ট্ৰেটিভত আমাৰ এণ্টনি বসুমতাৰী ডাঙৰীয়া আৰু অৰ্গেনাইজিঙত আমি ৰুদ্ৰ বাহাদুৰ চেত্ৰী তেখেতসকলক লৈ পেলাই আমি অনাগত দিনত ডিষ্ট্ৰিক্ট কমিটিটো আমি পূৰ্ণাংগৰূপে গঠন কৰি দিয়া হ'ব। আমাৰ মাজত দলৰ বিভাগটো হোৱা বুলিতো মই সেই মাত্ৰহে গম পালোঁ। আমাৰ মাজতো কোনো দলৰ মতভেদ কোনো এইটো এনেকুৱা হোৱা নাছিলে। সকলো সংগঠনৰ সকলো দলৰ এটা নিয়ম আছে, মানে নতুন কমিটি আহা পুৰণা কমিটি ভংগ হৈ আহি সেইটো আমাৰ দলৰ বুলি নহয়, চবৰ দলতে থাকে সেইটো। সেই হিচাপে আমাৰ ভেৰগাঁৱে হওক বা ওদালগুৰিয়ে হওক দুটা ডিষ্ট্ৰিক্টতো আমাৰ নতুন কমিটি পেনেল বনোৱাক লৈ কোনো মতভেদ ইয়াত একো হোৱা নাছিলে আৰু নহ'ব, সেইটো মই বিশ্বাস কৰোঁ। আমাৰ প্ৰথমতে ৰাজ্যসভাৰ নিৰ্বাচন আহিব। ৰাজ্যসভাৰ MP ৰ কাৰণে বা নিৰ্বাচনৰ কাৰণে ইতিমধ্যে UPPL দলক এজন বা এটা চিট এৰি দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। সেই হিচাপে আমি ৰাজ্যসভাত এজন প্ৰাৰ্থী আমি দিয়া হ'ব আৰু আমাৰ পৰা থাকিব। আৰু আগন্তুক 2024 চনত যিহেতু পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি আছে লোকসভাৰো আমাৰ কোকৰাঝাৰতো থাকিবই আমাৰ এজন কেণ্ডিডেট হিচাপে। আৰু আমি মংগলদৈৰ কাৰণে চিন্তা কৰা হৈছে যে মংগলদৈত আমি প্ৰাৰ্থী থিয় কৰাব নেকি, তাৰ কাৰণে আমি চিন্তা চৰ্চাটো চলি আছে। যিসকলক আমি প্ৰেছিডেণ্ট বা জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব দিয়া হৈছে তেওঁলোকে চব পুৰাণাই। যিজনক সভাপতি দিয়া হৈছে নিৰ্মল বড়ো, তেখেততো খুব পুৰণা এজন কৰ্মী। বহুত দিনৰ পৰা তেওঁ আমাৰ আন্দোলনকাৰী যিবিলাক সংগঠন আছে তেখেতসকলৰ লগত কাম কৰি আহিছে, বিভিন্ন পাৰ্টিত কাম কৰি আহিছে। হিচাপে তেওঁলোকে ছিনিয়ৰ। আৰু যিগৰাকী দুগৰাকী ব্যক্তিক আমি জেনেৰেল ছেক্ৰেটাৰী দিয়া হৈছে এডমিনিষ্ট্ৰেটিভ আৰু অৰ্গেনাইজিং, তেখেতসকলো ছিনিয়ৰ। আৰু মই এটাই আহ্বান ৰাখিব বিচাৰিছোঁ, তেওঁলোকৰ নেতৃত্বত জিলা কমিটি আমাৰ চলিব আৰু তেওঁলোকে যাতে আমাৰ সংবিধানৰ অনুযায়ী আৰু আমাৰ হাইকমাণ্ডৰ অনুযায়ী যাতে জিলাখন চলাই, মই সেইটোকে আহ্বান জনাইছোঁ। ৰাইজৰ যি আকাংক্ষা সেই হিচাপে তেখেতসকলৰ যি প্ৰস্তাৱ মৰ্মে মই আজি সভাপতি আসনটো পালোঁ। তেখেতসকলক সকলোকে সমান মৰ্যাদা দিয়াটোৱে মোৰ প্ৰথম কৰ্তব্য। তেখেতসকলক আমাৰ যি UPPL দলৰ যিটো নীতি নিৰ্দেশনা, যিটো নীতি আদৰ্শ, এই সকলোবিলাক আগত লৈ তেখেতসকলক সকলোৰে সহযোগত মই আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰথমে চেষ্টা চলাম। কৰ্মীসকলে আমাৰ যিখিনি বৰ্তমান যিখিনি কৰ্মী তেখেতসকলে আমাৰ UPPL দলৰ হৈ কাম কৰিয়েই আছে আৰু তেখেতসকলে যি এতিয়া নতুন নিৰ্দেশনা আহিব এই নতুন নিৰ্দেশনাক লৈ কাম কৰিবৰ কাৰণে মই তেখেতসকলক মই আহ্বান জনাম। নিশ্চয় ভাল লাগিছে। 2016 চনৰ পৰাই মই পিছিদিয়া জন্মলগ্নৰ পৰাই মই আছোঁ। আজি হাইকমাণ্ডে যিহেতু দায়িত্ব এটা দিছে, দায়িত্ববোৰ মই পালন কৰিম। আগৰ সভাপতিক লৈ আমি নিশ্চয় একলগত বহি নতুন সভাপতি, মোৰ জেনেৰেল ছেক্ৰেটাৰী আৰু মই নিজে আগৰ কমিটিটোক লৈ আমি আকৌ এবাৰ বহি আমি নতুন কমিটি গঠন কৰিম। যিহেতু আমাক 51জন সদস্যবৃন্দক লৈ আমাক কমিটি গঠন কৰিবৰ বাবে অবজাৰ্ভাৰ টিমে অৰ্ডাৰ দিছে। আমি সেইমতে আমি গঠন কৰিম কম দিন ভিতৰতে। আমি 2022 চনৰ ফেব্ৰুৱাৰী লাষ্টলৈকে আমি কমিটিটো গঠন কৰিম। আমি কম দিনৰ ভিতৰত চেণ্ট্ৰেলত আমি পেছ কৰিম। এইখিনি মই আজি মোৰ সভাপতি ডাঙৰীয়াক মই আহ্বান কৰিম। আমি অহাকালি আমি 3জন বহি প্ৰথম আমি কি কৰিম আমি আলোচনা কৰিম। এইখিনি মোৰ ক'বলৈ। ৰাইজে সকলোৱে যাতে মোক সহায় সহযোগিতা কৰে আমাৰ টীমটোক। ভেৰগাঁও জিলাত আমি 2025 যিহেতু আমাৰ ইলেকশ্যন হ'ব, যাতে আমি 5টাই জিতি আহিব পাৰোঁ, ৰাইজক আহ্বান কৰিম যাতে ৰাইজে আমাক সহায় কৰে। লগতে যিহেতু মই ভেৰগাঁও ডিষ্ট্ৰিক্ট কমিটিৰ এজন এক্টিং জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আহিছিলোঁ, হিচাপে তেখেতসকলে মোক আপগ্ৰেড কৰিলে। সেই নতুন কমিটিক মই বহুত নিজকে আনন্দিত পাইছোঁ আৰু মই আশা কৰিছোঁ দলৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট কমিটিত আমাৰ বৰ্তমান নতুন সন্মানীয় সভাপতি নিৰ্মল বড়ো ছাৰ, লগতে মোৰ সাধাৰণ সম্পাদক জেনেৰেল সাংগঠনিক আমাৰ ৰুদ্ৰ বাহাদুৰ চেত্ৰী ছাৰ, দুয়োজনো বহুত
এক্সপিৰিয়েঞ্চ থকা গতিকে তেখেতসকলৰ সহযোগত মই কাম কাজবিলাক ধুনীয়াকৈ চলাই নিব পাৰিম বুলি নিজৰ ওপৰত এটা আত্মবিশ্বাস আছে আৰু মই সকলোৰে লগত আমাৰ ব্লক কমিটি প্ৰাইমাৰী কমিটি যেনেকুৱা ওপৰৰ পৰা গাইডলাইন আহে এনেকুৱা চলাই যাম বুলি মই নিজকে ধন্য মানিছোঁ